कौन है? अच्छा से पकड़ो, ठीक है? अच्छा से पकड़ो। चोर आदमी है इधर, चोर आदमी है ना। रेलवे सॉरी बस स्टेशन বাছৰ পৰা নামিছোঁ আৰু পাই গ'লোহি মুনাৰ। লোকেশ্যন চাওক মুনাৰৰ। জাষ্ট বাছ এইখন বাছৰ পৰা নামিছোঁ। মই ভাবিছিলোঁ ইয়াত পায়ে গ'লোঁ, কিন্তু আৰু 25 কিলোমিটাৰ যাবলৈ আছে। চুৰুনেলি पहाड़ माउंटेन जाएगा उधर में फिर ट्रैकिंग है तो ट्रैकिंग करना पड़ेगा। जीप से जीप बोला ना 4 व्हील इधर से 5 किलोमीटर उधर से जाना पड़ेगा। ऑफ रोड में रहेगा। ফাইনেলি ইয়াত আহি পাই গ'লোঁ আৰু এতিয়া মেক্সিমাম আৰু যাবলৈ বাকী আছে, আৰু 25 কিলোমিটাৰ যাবলৈ বাকী আছে। মই ভাবিছিলোঁ ইয়াত আহি জাষ্ট হৈ গ'ল অহা, কিন্তু কালিৰ পৰা আহি আছোঁ। জাৰ্ণি বহুত ভাগৰ লাগি গৈছে। এতিয়া প্ৰথমতে ৰুম এটা ল'ব লাগিব। অলৰেডি ৰুম বুকিং কৰি দিয়া আছে, য'ত এতিয়া বাছ ইয়াৰ পৰা অটো বা বাছ এখন ধৰিব লাগিব আৰু মেক্সিমাম 25 কিলোমিটাৰ যাব লাগিব। আৰু তাৰ পৰা 25 কিলোমিটাৰ যাম ওখ হাই ভিউ পইণ্ট আৰু বহুত ওখ জেগাত য'ত ৰুম আছে আমাৰ বহুত ওখ জেগা। তাত যাই পেলাই পোনপ্ৰথমতে যাই পেলাই তাৰ পৰা ট্ৰেকিং ক্লাইম্বিং কৰি খোজকাঢ়ি যাব লাগিব, কাৰণ তাৰ পৰা কোনো গাড়ী নাযায়। অফ ৰোড इधर से जाएगा এইটো ৰোডত যাব লাগিব। कौन है? अच्छा से पकड़ो, ठीक है? अच्छा से पकड़ो। चोर आदमी है इधर, चोर आदमी है ना। टाइट में पकड़ो, ठीक है? चोर आदमी देखो, पूरा देखो, बैग देखो, पॉकेट पैसा देखो। हाँ इधर बाहर का आदमी ज़्यादा है ना। बाहर है ना, टूरिस्ट है ना, टूरिस्ट प्लेस है, किधर किधर से आदमी आता है। चोर देखो, देखो पूरा अच्छे से देखो, पॉकेट में पैसा देखो, पैक्स में देखो, पूरा देखो। तो होटेলত আহি পাই গ'লোঁ। प्योर वेजिटेरियन है, शरण होटल है। होटल प्योर वेजिटेबल होटल। পালোহি হোটেল পিয়ৰ ভেজিটেবল। এইখন হোটেলত বৰ্তমান আহিছোঁ। হোটেলত বৰ্তমান কালি ৰাতিয়ে যি ভাত খোৱা আজিলৈকে একো খোৱাই নাই, আৰু হোটেলখনত আহিছোঁ কিবা খাবলৈ লগৰকেইটাৰ লগত। प्योर वेजिटेरियन है, 100% वेजिटेरियन है, शरण होटल। এই চাইনা হোটেল পুৰা পিয়ৰ ভেজিটেৰিয়ান। যিমান খানা থাকে ন গোটেইখিনি ইয়াতে
বনাই আৰু আমি বিশেষকৈ ইয়াতে খাবলৈ আহিছোঁ কাৰণ কালিৰ পৰা একো খোৱাই নাই कल से कुछ नहीं खाया ना तुम लोग तो कल से खाना नहीं खाया कल भी खाना नहीं खाया ना घर से ये বিশেষকৈ মই ঘৰত ৰুমত ভাত খাই আছিলোঁ কিন্তু ইহঁতে একো নোখোৱাকৈ আহিছিলে ৰুমৰ পৰা বিশেষকৈ ট্ৰেইনতো একো খোৱা হোৱা নাছিল কালি জাষ্ট চিপ দুপাকেমান কিনি খাইছিলোঁ আমি আৰু বাকী ঠাণ্ডা চাণ্ডা খাইছিলোঁ কিন্তু সেইবিলাক খালেতো পেট নভৰে ন এয়া হোটেলত আহিলোঁ জাষ্ট হোটেলত সোমাইছোঁ আৰু বিশেষকৈ খাবলৈ নাই হয়তো ভাত খাম হোটেল अच्छा बहुत अच्छा ज़्यादा ठंडा है पानी ठंडा है गरम पानी चाहिए अभी भूख लगा ना ভাত খাইছিলোঁ আজি একো ভাল বেছিকৈ মোৰ ভাত খাবলৈ মন আছে নাজানো ইহঁতে কি অৰ্ডাৰ কৰে কি নাই জাষ্ট ৱেইট কৰি আছোঁ কেতিয়া আহিব হোটেল এখন সৰুকৈ কি অৰ্ডাৰ কৰে মেনু बहुत दाम है ना पराठा इधर क्या है पराठा स्टोरी डंबल अला तुम ಇದು ಮುಚ್ಚ ಬಡಿಕೊಂಡು ಚಬಡ জাষ্ট এই মাত্ৰ হোটেলত কিবা এটা খাই ওলাই আহিছোঁ জাষ্ট দোচা এখন খালোঁ আৰু চাহ খালোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰুমলৈ আচলতে নাজানো ইহঁতকেইটাই সুধিলে কি ক'ত যাব লাগিব এতিয়া কিমান দূৰ আছে জেগাটো চিৰণভেলী জেগাটোৰ নাম আমি য'ত গৈ আছোঁ এতিয়া একচুৱেলি ইয়াত বেলেগ বাছ চাছ একো নাযায় মই বিশেষ বাছত যাম বুলি ভাবিছিলোঁ কিন্তু বাছ নাযায় এতিয়া আমি যাব লাগিব জীপত 2 কিলোমিটাৰমান আৰু তলত যাব লাগিব মুন্নাৰৰ মেইন অটো ষ্টেণ্ডটো এইটো প্ৰথমতে আপুনি বাছত আহিলে মানে বাছত একেবাৰে মুন্নাৰ মেইন ষ্টেচন ইয়াত নমাই দিব আৰু যদি হিল পইণ্টলৈকে আপুনি যাব বিচাৰিছে তেতিয়া হিল পইণ্টত যাবৰ কাৰণে বেলেগ জীপ বা বাছ ল'ব লাগিব আপুনি নহ'লে অটো ল'ব পাৰে অটো কিন্তু তাত বহুত অসুবিধা হয় কাৰণ ওখ জেগা ন উঠিবলৈ অলপ কষ্ট হয় তাৰ কাৰণে বেছিভাগে জীপ লয় ইয়াৰ পৰা জীপ ফাৰ্ষ্টলি জেগাটোত আহি পালোঁ আৰু আহিয়ে কি গোটেইখিনি জেগা এক্সপ্ল'ৰ কৰিব পৰা নাই কাৰণ জাষ্ট আহি পাইছোঁহে ইয়াত আহি পাই গোটেইখিনি জেগা এতিয়া এক্সপ্ল'ৰ কৰিব পৰা নাই আৰু লাহে লাহে গোটেইখিনি জেগা এক্সপ্ল'ৰ কৰিম এতিয়া বৰ্তমান আহিছে বহুত ভাগৰ লাগি আছে কাৰণ কালি গোটেই ৰাতি শুৱা নাই কাৰণ ট্ৰেইনৰ যিমানখিনি ৰাস্তা ন গোটেইখিনি ৰাতি মই ট্ৰেইনত শুবই নোৱাৰিলোঁ অলপো শুব নোৱাৰিলোঁ ফাৰ্ষ্টলি অলপ ফ্ৰেছ হৈ লওঁ গা চা ধুই তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম ৰাতি যিখিনি হয় গোটেইখিনি ইয়াত দিম আৰু ৰাতিৰ এক্সপিৰিয়েঞ্চ আমি বৰ্তমান টেণ্টৰ ভিতৰত থাকিম আৰু আপোনাক ট্ৰেইনটো দেখাই আছোঁ আমি বৰ্তমান কোনটো ট্ৰেইনটোত আছোঁ टेंट कौन सा वाला टेंट ये वाला टेंट तो अब भीतर जाए दिखाए से जगह तो फोन कैमरा को ओ वैसा तो या प्रथमते यार से सेन खूब ठंडा कमाब नोरा कि प्रथमते सेन माइल तारपते खुली लक टेंट जस्ट यार धुनिया के शुभ पारिब मंसूर भाई तो बोलो कैसा लगा इधर आके अच्छा इधर असम का आदमी है तो रहने के बने के बोलो অসমৰ মানুহ যিমান আছে অসমৰ একচুয়ালি যতে আছে মানুহ আপুনি যদি এই জেগাটোত আহিব डिफरेंट वो असम है ये वाला हां ये लोकेशन ऐसा लोकेशन नहीं है वो दूसरा साइड पे जाना पड़ता है ऐसा लोकेशन ढूंढने के लिए बहुत डिस्टेंस है लेकिन इधर पूरा डिफरेंट है अभी नहीं आएगा तुम अभी पूरा ठंडा पानी है पूरा बर्फ जैसा ठंडा पानी इधर टाइम नहीं है पूरा फैमिली गेस्ट पूरा फैमिली है ना इधर पूरा है देखो पूरा এতিয়া বৰ্তমান আমি আহিছোঁ যে খালি ইয়াত মানুহে নাই কাৰণ আমি কেইটাই জাষ্ট আছো নিচিনা লাগি আছে কিন্তু অলপ পিছতে চাম যে ইয়াত গোটাই মানুহ ভৰি যাব কাৰণ গোটেইখিনি মানুহ ট্ৰেকত ওলাই গৈছে ক্লাইম্বিং ನೋಡೋಣ ফাইনেলি আপোনালোকে এইটো জেগাই দেখাব আছিলে যিটো মই এতিয়া বৰ্তমান আহি পাই গ'লোঁ আৰু এই জেগাটো এইটোৱে পুৰা ভিউ চাওক বহুত টুৰিষ্ট আহিছে ইয়াত সকলোকে ওচৰৰ পৰা দেখাওঁগৈ অলপ শ্লং প্লে কৰো ব্ৰো প্লে মিউজিক
Play music. Music. Hello guys, খুব সন্ধিয়া এতিয়া বৰ্তমান সময় আছে 7:20 আৰু ইয়াত চাওক বতৰ নহয় একচুৱেলি ইয়াত ডাৱৰ গোটেই আৰু আমি আছো বৰ্তমান মাউণ্টেইন ক্লাইম্বিং কৰি 5 কিলোমিটাৰ ক্লাইম্বিং কৰি উঠিছো আৰু ইয়াত ট্ৰেক আকৌ যাব এই বতৰ 5 কিলোমিটাৰ এতিয়া মেক্সিমাম আন্ধাৰ হৈ যাব അപ്പോൾ ഇന്നത്തെ രാത്രിത്തെ ഏകദേശം പരിപാടികൾ തുടങ്ങാൻ പോകുകട്ടോ നാടകം ആരംഭിക്കാട്ടോ